এতিয়া মই গাহৰি মাংস বনাই আপোনালোকক দেখাম। আপোনালোকৰ ভিডিঅ'টো বঢ়িয়া চাই থাকিব, কেনে লাগে কমেণ্ট কৰি জনাব। আৰু এতিয়া অলপ গাহৰিটো বনাই দিম। এতিয়া গাহৰিটো উহাই ল'ব লাগিব। এইখিনি গাহৰি মই খাম ভাজি, 2-3টা মানে খাম আৰু এতিয়া ঢাকনখন মাৰি থওঁ। ঢাকন নামাৰোঁ, চাই থাকিব। জুইটো অলপ বঢ়াই দিওঁ। অলপ উতলিব ধৰিছে আৰু গাহৰি। গাহৰি খাম মানে আৰু গাহৰি মেইন। আপোনাৰ সোমবাৰ মানে মই প্ৰতি সোমবাৰে গাহৰি এনেকৈ খাই ভাল পাওঁ। গাহৰি একদম ৰেডি হৈ গ'ল আৰু এতিয়া গাহৰি তামাম লেতেৰা ওলাইছে দেখিছে গাইছ। এবাৰ লেতেৰা আপোনালোকে উহাই ল'ব। যদি গাহৰি আপোনালোকে কোনোবা দিনা খায় উহাই ল'ব। আমাৰ চাওক না কি লেতেৰা গিলা, এইবোৰ দেখিছেনে কিমান লেতেৰা। উহাই ল'ব, ঠিক আছে। গান বজাই আছে। আৰু 10-20 মিনিটমান ৰাখি দিওঁ। এইবোৰ লেতেৰা কিমান লেতেৰা চাই লওক, কিমান লেতেৰা চাই লওক। ঠিক আছে, আপোনালোকক অলপ দেৰিকৈ গাহৰি একদম লগ পাম। মোৰ একদম মৰমৰ গাড়ী খাম। চাই লওক বেয়া হৈ গৈছে, একদম মামৰ হৈ গৈছে। এতিয়া নচলোৱা মানে এতিয়া অলপমান ভাঙো হৈ আছে মানে, সেইকাৰণে গাড়ীখন চলোৱা নাই। গাড়ীখন দেউতাৰ আছিল মানে, এতিয়া মানে বেছি দিয়া নাই আৰু দেউতাই। দেখিছেনে? কাৰোবাক যদি লাগে কমেণ্ট কৰিব দেই। এনেই কৈছোঁ দেই গাইছ। আছে টুকুৰাটো বহাই দিলোঁ। এইটো বহাই গৰম হ'লে মই গাহৰি বনাম। একদম ডাইৰেক্ট নৰ্মেল হিচাপত বনাম আৰু তো আপোনাক দেখাই যাম। তেলটো দি দিওঁ। এতিয়া বেছি নিদিওঁ, বেছিকৈ 4-5টো ভাজি খাম। জলকীয়া কেইটামান দিলে ভাল লাগিলে হয়। জলকীয়া দিলে নাখা নেকি তই? ৰাতি তাৰমানে মই একেলগে খাম। থাকা মানে খাওঁ ভাল লাগি আছে। এইখিনি মই একেলগে ভাজি খাম। বাপৰে থাকা মানে খাওঁ ভাল লাগি আছে, ৰাতিলৈ ৰ'বা নোৱাৰোঁ মই। এতিয়াই খাই দিম মানে। এইখিনি এটা ঢাকন মাৰি থৈ দিওঁ। গাহৰি বনাই নিজে খাই আছোঁ, চাওক আপোনালোকে। তো এতিয়া গাহৰি বনাই ভাজি গাহৰি খাম। জাষ্ট মই খাম এইখিনি, সেইকাৰণে এইখিনি মোক কমকৈ বনাইছোঁ। তো ভিডিঅ'টো চাই কেনে ক'লে গাহৰি মাংস ভাজি ল'লোঁ। মই একেলগে খাম এতিয়া। ভাত আৰু একো নাই, এই মাংস কেনে লাগিছে চাওক গোটেইখিনি। তো ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্টছমান কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।